সুপ্ৰভাত বন্ধুসকল, আজি মানে ৰাতিপুৱা সোনকালে উঠিলে এই ধুনীয়া ধুনীয়া দৃশ্যবোৰ দেখিবলৈ পোৱা যায়। চাওক বগৰী মানে সৰিয়হ গছজোপাত মানে একদম নিয়ৰবিলাক লাগি আছে, মানে বেলিটো উঠিছে জাষ্ট মানে আৰু নিয়ৰকণাবিলাক হোৱাই নাই, মানে নিয়ৰখিনি ভগাই নাই। চাওকচোন বন্ধুসকল, একদম কি ধুনীয়া সুন্দৰ চৌপাশটো চাওক না, গোটেই চৌপাশটো গোটেই এবাৰ ধুনীয়া হৈ আছে। একদম ৰাতিপুৱা উঠা মজাটোৱে সেইকাৰণে বেলেগ মানে এইটো মানে বেলেগ এটা মজা। একদম বগৰীজোপাৰ ওচৰত যাওঁ ব'লক, বগৰী খাওঁগৈ। ৰাতিপুৱা বগৰী খোৱা মজা বেলেগ। চাহ দেখিছে নাই, বগৰী পৰি আছে পকী তলত, গোটেই বগৰী মানে গোটেই গছজোপা আৱৰি পৰিছে। বগৰী ভৰত গছজোপা চাওকচোন, গোটেই একদম দেখিছে নাই, গোটেই পৰি যাওঁ হৈছে, মানে ছিঙি পিনি তাইক খাই পেলাব পাৰি থপককৈ। এইটো ছিঙিব খাই পেলাওক। তলত চাওক, গোটেই তলত চাব গোটেই বগৰী কি ধুনীয়া। হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই তুলন, আপোনালোকে চাই আছে তুলন জ্যোতি ইউটিউব চেনেল। আজি মানে বহুত দিনৰ মূৰত ভিডিঅ' এটালৈ নতুন এটা ভিডিঅ'লৈ মানে স্বাগতম জনাইছোঁ আপোনালোকক। তো বন্ধুসকল, আমাৰ মানে এইচএছ ফাৰ্ষ্ট ইয়েৰ যে মানে আজি মানে ফাইনেল পৰীক্ষা আছে। আজি এক্সাম, মানে মই একো পঢ়াই নাই। আজি মানে এক্সাম আছে, ব'লক আজি এক্সাম দিবলৈ যাওঁ স্কুলত। মানে এতিয়া 8টামান বাজিব হ'ল। সেইটো আমাৰ ঘৰ, মই আহি মানে দলঙত ভিডিঅ' বনাই আছোঁ। ব'লক ঘৰলৈ যাওঁ, ভৰি হাত চৰি এই গাটো ঠাণ্ডা দিনত কোনে ধুব হয় নাই, ভৰি হাতকেইটা ধুই পিনি স্কুললৈ যাম ব'লক। স্কুলত গৈ পৰীক্ষা দি দিওঁ, কেনেকুৱানো পৰীক্ষা হ'ল মোৰ আপোনালোকে গম পাব আজি। ব'লক, পঢ়াই নাই একো চালা, ব'লক আৰু আজি নপঢ়াকৈ পৰীক্ষা দিম চালা। মানে একোৱেই নেজানো, লোকৰ পৰা চাম বুলি যাম আজি স্কুললৈ। ব'লক লোকৰ পৰা চাম, লোকে দেখালে হ'ল আৰু নেদেখালে গ'ল, সিমানেই কথা। ব'লক, পাৰিলেহে লিখিম, আকৌ নোৱাৰিলে ক'ৰপৰা লিখিম। নপঢ়োৱেই ঘৰত। জোতাযোৰ চাওক, 100 দিনমান নোধোৱা নিচিনা হৈ আছে হয়নে? ইয়া চাওক। এতিয়া ৰেডি, মোৰ চাইকেল উলিয়াই ল'লোঁ, নতুন চাইকেল, কিন্তু সেইদিনাখন দাগ লাগি গ'ল। তো এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ, একদম চব একদম মানে ৰেডি হৈ আহি গ'লোঁ। এতিয়া একদম নপঢ়াকৈ পৰীক্ষা দিবলৈ ব'লক যাওঁ। এতিয়া স্কুললৈ যাওঁ, পৰীক্ষা আৰম্ভ হ'বই, মানে 8:30মান বাজিলে এতিয়া। ব'লক যাওঁ। গৰম ভাত একদম ৰাতিপুৱা এক টেকেলি কৰি মাৰিছোঁ। এতিয়া মাৰে পূৰা এক টেকেলি কৰি ভাত খোৱা পৰি আছে, গৰম ভাত ৰাতিপুৱা। তেতিয়াৰেহে আজি পৰীক্ষা কি ভালো ঠিক নাই আৰু। ব'লক সেই আগতো কোনোবা এটা গৈয়ে আছে। ব'লক আমাৰ প্ৰণৱ সিং ঘাটো আহি গ'ল। প্ৰণৱ সিং ঘাটো, ঐ পৰীক্ষা আজি পাৰিবা নাই? মইতো চব পাৰিম। সেই গোটেই খোৱা পাৰিম মই। মোৰ লগতে বহিবা ৰে, মোৰ লগত নবহিলে কাৰ লগত বহিবা তুমিতো ফালিয়ে দিবা। এতিয়া হৰিলালহঁতে কি কয় ব'লা নে কি? আজি আমাৰ ফাৰ্ষ্ট ইয়াৰ ফাইনেল পৰীক্ষা। আজি ঘৰত এক টেকেলি কৰি গৰম ভাত খাই আহিছোঁ। ব'লা আজি পৰীক্ষা পাৰিবই লাগিব। আমাৰ আৰু এজন প্ৰণৱ আহি গ'ল। প্ৰণৱ, পৰীক্ষা কেনেকুৱা হ'ব? মজা হ'ব। পাৰিবা? আমি একোৱেই নোৱাৰোঁ আকৌ। হাঁহি মোচন দেখোঁ। এতিয়া গৈ আছোঁ আমি হৰিলালহঁতৰ ঘৰ পালোঁ। এইটো হৰিলালহঁতৰ ঘৰত সিহঁতি দুটা সোমাব, মই অকলে মানে মই অকণমান আগত গুচি যাম দেই। তোমালোক সোমাই পিনি ইয়াক লৈ আহিবা। বাই টাটা। ব'লক এতিয়া গৈ থাকোঁ। উজ্জ্বল, আজি পৰীক্ষা দিবাই নে কি? আহা আমাৰ উজ্জ্বলহেঁতো আহি আছে। ব'লক গোটেইখনকে বাটত লগ পাইছোঁ। মানে সিহঁতি পৰীক্ষা দিবহে, মইহে আৰু আজি গ'লোঁ আৰু আজি গ'ল। আজি তুলন ভাই গয়া তালা বহুত খেলিবালে চলো। আহি আমাৰ থানাৰ ওচৰ পাই গ'লোহি। গৈ আছোঁ এতিয়া আৰু ব'লক। গমেই পাইছে, এখন আমাৰ লালুকৰ গেটখন। এখন আমাৰ লালুকৰ গেট। এতিয়া আমি লালুক পাই গ'লোঁ। এতিয়া চাইকেল লৈ চাইকেল পেডেল কোবাই তো বন্ধুসকল, এতিয়া আমি লালুক পালোহি আৰু এতিয়া গৈ আছোঁ। আৰু অকণমান বহুত দূৰ, আমাৰ ঘৰৰ পৰা মানে স্কুলখন অলপ দূৰ হয়, সেইকাৰণে এতিয়া মানে গৈ আছোঁ। পূৰা পেডেল পকাইছোঁ, দেখিছে নাই? ভৰি চৰি বিষাই যায় স্কুললৈ অহা মানে, সেইকাৰণে মোৰ স্কুল আহিবলৈ এলাহ, মানে বহুত দূৰ হয়তো সেইকাৰণে। চচমিচ হাই। আগতে আমি এনেকৈ স্কুললৈ খোজকাঢ়িয়ে আহোঁ, আজিকালি আৰু হেভি মানুহ গ'লো না, চাইকেল লৈ আহোঁ।
দেখিছে এইবিলাক ছোৱালী কি ধুনীয়া ধুনীয়া এতিয়া মানে আমি চাইকেলখন মানে ইয়াতে পাৰ্ক কৰিব লাগিব এইফালে পাৰ্ক কৰি পিনি মোবাইলটো মানে দাদু এজনৰ ওচৰত জমা দি থৈ যাব লাগিব মানে স্কুলৰ ভিতৰলৈ মানে মোবাইল নিব নিদিয়ে আমি ইয়াতে চাইকেলখন মানে পাৰ্ক কৰি থওঁ মানে এইডোখৰত ৰ'ব তলা চলা মাৰি লওঁ নে কি এইটো তলা দেখিছে তলাটো মাৰি লওঁ নে কি নহ'লে চুৱে লৈ যাব চাইকেল ব'লক চ' এতিয়া তলা মৰা হৈ গ'ল এতিয়া স্কুললৈ যাওঁ এইটো চাবি দেখিছে তলা মৰা হৈ গ'ল এতিয়া স্কুললৈ যাওঁ পৰীক্ষা দিমগৈ পৰীক্ষা দি পিনি লগ পাইছোঁ আপোনালোকৰ পৰীক্ষা কেনেকুৱা হ'ল মই জনাই আছোঁ আপোনালোকক ব'লক তেতিয়া পৰীক্ষা দিবলৈ যাওঁ আৰু মোবাইলটো মানে দোকান এখনত জমা দি থৈ যাওঁ তো বন্ধুসকল এতিয়া আমি পৰীক্ষা দি আহিলোঁ এতিয়া এই ৰফিক এইবিলাক আগত উজ্জ্বল আছে তাৰপিছত আমিকেইটা গোটেইকেইটা এতিয়া পৰীক্ষা দি আহি গ'লোঁ আহি পিনি এতিয়া মই আপোনালোকক দেখাইছোঁ যে আমি কি কৰিলোঁ কি নাই কৰা এইটো উজ্জ্বলৰ চুলি দেখো চাওঁ চুলি চোৱা এই গোটেই চুলি একদম হেভি চুলি বনাইছে এই আমাৰ উজ্জ্বলে জুই এয়া আমাৰ উজ্জ্বলে মানে মোবাইল এটা কিনিলে চাওক OnePlus বহুত হেভি মোবাইল এই কেমেৰা কোৱালিটি চাব নি আপোনালোকে মই দেখাই আছোঁ ৰ'ব এইটো চাওক এইটো ফ্ৰণ্ট কেমেৰা এইটো বেক কেমেৰা চাওক হয় এয়া চাওক কি ধুনীয়া একদম কেমেৰা মজা জুই একদম মানে ইনষ্টাগ্ৰামৰ ৰিল চিল এইবিলাক ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে এইটো মোবাইল লৈছে OnePlus হয় OnePlus কি এইটো অঁ Note 2 বোলে Note 2 অঁ Note 3 এইটো বহুত ধুনীয়া মোবাইল এই জাকাচ লাগিছে এনেকুৱা এটা ময়ো ল'ব লাগিব দিয়কচোন বাৰু পইচা পাতি হ'লে পাৰিলা মই মিনিমাম 47 মান লিখি থৈ আহিছোঁ 47 আহিছে জানো 50 আহিছে 47 লিখি থৈ আহিছোঁ ভাই বহুত চোকা মানুহ ৰে উজ্জ্বল মজা লাগিছে তুমি কিমান লিখিলা 2 নম্বৰ 50 তুমি কিমান 2 নম্বৰ পাইছা তুমি সি নকল কৰিলি নি তই নকল কৰিবলৈ সময় নাই এনেকুৱা লিখিছে নকল নকৰাকৈ মই লিখিছোঁ নকল নকৰাকৈ 47 লিখিছোঁ নকল নকৰাকৈ 47 লাগিছে পাগলটো বন্ধুসকল এখন আমাৰ প্ৰশ্ন পেপাৰ চাওক চাধা প্ৰশ্ন বা এইটো নোৱাৰিলোঁ এইটো তিনিটা এইকেইটা যে এইটোও নোৱাৰিলোঁ এই 4 নম্বৰটো এইকেইটা যে তিনিটাৰ ভিতৰত এটা চিলেক্ট কৰিব আহিছে না গোটেইকেইটা উল্টা পুল্টা মাৰি থৈ দিলোঁ শুদ্ধ হ'লেও হ'ব ভুল হ'লেও হ'ব 5 নম্বৰটো লোকবা চালোঁ তাৰপিছত এইকেইটা নকৰিলোঁ তাৰপিছত আৰু গোটেই 2 ঘণ্টা সময় কি কৰি থাকিলোঁ গম পাই নাই ইয়াত কি মন্দিৰ বনালোঁ ইয়াত এখন নৈ বনালোঁ ইয়াত 3টা ফুটা ৰাখিলোঁ এটা 2টা পাথৰ ৰাখিলোঁ এইবিলাকে কৈ থাকিলোঁ পাৰিলেহে লিখিম আকৌ নোৱাৰিলে ক'ৰপৰা লিখিম মুঠতে বন্ধুসকল 8টা ভিতৰত অকল 2টাহে কৈ ধৰিছোঁ পাৰিলেহে লিখিম নোৱাৰোৱেই আকৌ ঘৰত নপোৱাকৈ আহিছে এইকেইটা উজ্জ্বল পকলা হেত আহিছে এয়া আছোঁ আকৌ 8টা কুৱেশ্যন আহিছে 8 নম্বৰলৈকে অকল 2টা কৈ ধৰিছোঁ তাকো এটা ভুলে শুদ্ধই কৈ ধৰিছোঁ पहले देती हूँ वार्निंग ये मेरा भाई है और मैं इसकी बहन অঁ আচ্ছা হে বাই অ' বন্ধুসকল আমাৰ মানে কি হ'ল গম পাইছে নাই আমি এনেই ৰখি আছোঁ হয়নে নহয় কওঁ ৰখি আছোঁ মানে কি 1 ঘণ্টা কেতিয়া যায় এইবিলাকে ভাবিছে কেনেকুৱা লিখিম মই আমি ভাবিছোঁ 1 ঘণ্টাটো কেতিয়া যায় বেল কেইটা মাৰে পিছফালৰ লগতো সুধি মাথা গৰম কৰিছোঁ 1 ঘণ্টা বেলটো কেতিয়া মাৰিব আমি ওলাই যাওঁ বাহিৰলৈ খানা তো বন্ধুসকল তাক মানে বাৰে প্ৰতি কওঁ মানে এই ঘড়ীটো চা টাইম কিমান হ'ল ঘড়ীটো চা কিমান টাইম হ'ল 1 ঘণ্টা হ'ব হ'ল নাই যেতিয়া এজনীয়ে ক'লে যে চাহ বহি দিব পাৰিম না পাৰিবি বুলি ক'লে গোটেই খোপা দৌৰি গৈ একদম বহি জমা দি থৈ ওলাই গুচি আহিলোঁ চিধা এতিয়া বহি চহি জমা দি হৈ গ'ল এতিয়া ঘৰলৈ যামগৈ আৰু এতিয়া কি পৰীক্ষা দিলোঁ আৰু পিছত ৰিজাল্ট দিলে আপোনালোকক খবৰটো জনাম এয়া মোবাইল টিপি আছে চবেই মোবাইল লৈ আনিছে বেগৰ ভিতৰত ভৰাই পিনি তাত এইবিলাক ছোৱালী তোৱালীবিলাক আছে ন অঁ ইয়াৰো চেনেল আছে এইটো ছাবস্ক্ৰাইব কৰি দিব উজ্জ্বল ভ্লগছ এইবিলাক ছোৱালী তোৱালী আছে এতিয়া ঘৰত যাওঁগৈ উপায় চুপায় নাই ব'লক এতিয়া যাওঁগৈ ঘৰলৈ অঁ পৰীক্ষাটো গেলাই থৈ আহিছোঁ ঘৰলৈ যাওঁগৈ এই ব্লগটো বনাব গুৱাহাটী গৈছোঁ বেয়া লাগিলে আজি বন্ধুসকল এতিয়া চাইকেলখন আনিব চাবিটো আছে নাই এইটো চাবিটো আছে এতিয়া ব'লক যাওঁ এখন মোৰ চাইকেলখন আছে কিহৰ ফটা চিঙা মোবাইল অ' ঋষি এইফালে চা ঋষি তোমাৰ চুলি দীঘল ঋষি তুমি বহুত লাজ কৰা কেনে তো বন্ধুসকল এতিয়া আহি গ'লোঁ আৰু মানে এই সংগীতাহঁতৰ লগত আহিলোঁ পিছফালে আছে এইকেইটা বাদ দিয়ক তাৰপিছত এতিয়া সংগীতাৰ লগত এনেই আহিলোঁ আহি পিনি এতিয়া ঘৰলৈ গ'লোঁ পৰীক্ষা চৰীক্ষা বেয়া হ'ল আজি মুঠতে গেলা আলু মানে কেজি কিমান যিমান কেজি হয় সিমানটো মানে কৰিলোঁ চাগে মানে গেলা আলু কেজি আৰু কিমান আৰু সিমান মানে কৰিলোঁ চ' আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ত' বাই বাই